মাইনা মনে মনে ভাতাই দিম মোৰটো বিন্দাস আৰু আপোনালোকৰ বিন্দাস হওক বুলি আশা কৰিছো সদায় হাঁহি থাকক ভালে থাকক আৰু বিন্দাস থাকক আৰু মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকৰ বাবে ঘৰৰ পৰাই ভ্লগ লৈ আহিছো মানে ঘৰুৱা ভ্লগ এটা লৈ আহিছো কিয় লৈ আহিছো বা কি আছে আজি আমাৰ ঘৰত পূজা কি পূজা নাৰায়ণ পূজা তো আজি আমাৰ ঘৰত নাৰায়ণ পূজা আছে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো সেইবাবে আজি ভাগিনৰ লগত আহিছো এয়া মোৰ ভাগিন আৰু তোমাৰ নামটো কৈ দিয়াচোন কি চেনিটাইজাৰ মাস্ক মাৰি আহিছে নে নাই তো আজি যিহেতু পূজা সেইবাবে আপোনালোকক দেখুৱাম বুলি আহিছো আৰু ভাগিনে আগতেও মোৰ লগত ভিডিঅ' বনাইছে আপোনালোকে যোনবিলাকে মোৰ আগৰ পৰাই ভিডিঅ' চাই তেওঁলোকে পুৰা চিনি পাইছে বদমাছ মোক কিবা কোৱা কি ক'বা কোনো মায়ের ভাল ভিডিও হলে লাইক কৰি দিব কমেন্ট কৰি দিব আৰু শেয়াৰ আজি পূজাখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো তো কি হয় সকলোবিলাক দেখুৱাই আছো আপোনালোকক তো সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু ই যিহেতু আছে অলপ ফান হ'ব আৰু তো চাই থাকিব ভিডিঅ'টো এয়া দেৱে বনাই আছে দোনা এয়া আমাৰ বাবুই কল মিক্সিত মাৰি আছে গোপাল হোৱাৰ কাৰণে আয়াকৰ লগত কাম দিছিলে নাই কাম গাইছ দেখিছেনে পূজাত আহি মেগী খাই আছে কি মানে হা যাৰ প্ৰায়ভাগ কাম দেৱে কৰিলে সেয়া কৰি আছে দেও এটা কথা ক'ব পাৰিব নেকি এই পূজাখনৰ মাহাত্ম্য কি মানে সত্যনাৰায়ণ পূজা যে কৰা হয় তাৰে মাহাত্ম্য ঠিকে কৈ দিয়ক তাৰ কাম আৰম্ভ হৈছে আৰু সোধোতে কৈছে মানে অমংগল দূৰ হ'বৰ কাৰণে এই পূজাখন কৰা হয় আৰু তো আপোনালোকৰো যাতে অপায় অমংগল দূৰ হয় তাৰ কাৰণে মোৰ লগত সেৱা কৰক এতিয়া যিহেতু পৰিস্থিতিটো বেয়া হৈ আছে সেইবিলাক যাতে সকলোবিলাক দূৰ হৈ পিনে আমি যাতে আগৰ দৰে থাকিব পাৰোঁ তাৰে কামনা কৰিছোঁ তৈয়াৰী কৰি আছে কি কি দিলে গোপাল ভগৱান কি কি দিলে মজা মৌ চব দিব পুৰা একদম মজা আৰু গোপাল ভোগে মেইন নেকি যদিও আমাৰ পূজা আজি মই পুৰা ৰেষ্ট পাইছোঁ কাৰণ এটা হৈছে মানে মোৰ ভাগৰ কামখিনি এটা বেলেগ মানুহে কৰিছে সেইটো হৈছে আমাৰ বিস্মিতা তামাম কাম কৰিছে কোৱা কিবা নাই বহুত মানুহ মাতা নাই আপোনালোকে চিন্তা কৰিব নালাগে আৰু কথাটো হৈছে কি আৰু মানে যোন মোৰ ৰিলেটিভ মানে ভিডিঅ'টো চাই আছে নাভাবিব আৰু কিয় মাতা নাই গম পায়ে আৰু বেয়া নাপায় বুলি জানো আৰু কোৱা আমাৰ সেই দোষ্ট ইও কিন্তু ভিডিঅ' বনাই থাকে সেই দোষ্ট মাৰি থাকে কিন্তু এতিয়া একো ক'ব পৰা নাই কিয় বা আজি কি হৈছে নাজানো বিস্মিতা থেংক ইউ বহুত সহায় কৰি দিছা আজি একো নহয় বাপৰে কথা তাৰ পূজাটো মেগী খোৱা মই মনে মনে ভাত খাইছো এনে এইগিলা বদনাম দিব নাপায়তো বহুত মানে আজি দিনটো লগনে আছো বেচেৰি আমাৰ লগত লগন দিছে তাইও একেবাৰে ভাল লাগিছে পূজাৰ কাৰণে বৰ ভাল লাগে আৰু নাৰায়ণ পূজা বুলি ক'লেতো চবে মানে শুনিলে আহে হয়নে নহয় কথা ক'ব ওলাইছো আপোনালোকে বাহিৰত নলিব আৰু বাহিৰত উলিলে মাস্ক পিন্ধিব আৰু চেনিটাইজাৰ লৈ যাব আৰু গাড়ীত গ'লে চেনিটাইজাৰটো লৈ যাব এতিয়া পুৰা গামোচা পিন্ধি ল'লোঁ পূজাত বহিব লাগে অলপ পাঞ্চালী শুনিও ভাল লাগিব সেইবাবে গামোচা পিন্ধি ল'লোঁ তো বলক মোৰ লগত পূজাত বহিব আমাৰ এটা ব্লগাৰ ভিডিঅ' কৰি আছে অলপমান পূজাত বহি কিনে ব্ৰেক লৈ এতিয়া বনাই আছোঁ ভাতৰ যোগাৰ কৰিব লগা হৈছে কাৰণ দিনটো লগনে আছোঁ আৰু মানুহ খাব মানে সেইকাৰণে
ডিমটো ৰেডি ৰাতি পলাই দিম পুৰা একেবাৰে খাম আৰু দুটা সুন্দৰ ও রাম হরি রাম রাম হরি রাম হরি রাম জয় রাম জয় হরি ভগবৎ Om Nin Mangalang Saka Pun Sama Pakong Nito Pada Om Kelang Cengang Saka Pakong Nito Wisnu Pada Wisnu Pada Om Kelang Cengang Saka Pakong Nito Wisnu Pada Wisnu Om Cengang Saka Pakong Nito Wisnu Pada Wisnu Pada তো এতিয়া পুৰা পূজা হৈ গ'ল সেৱা কৰিলে খোৱাৰ বাৰী প্ৰসাদ ফাৰ্ষ্ট আপোনালোকৰ বাবে এয়া লওক ফাৰ্ষ্ট যিহেতু খোৱাটো মেইন খাই নাৰিকল ইফালে তোমাৰ নামটো কি কোৱাচোন হা জোৰে কোৱা প্ৰসাদ খাইছানে খোৱা নাই প্ৰসাদ খাইছানে খোৱা নাই আমাৰ বাবুটোৰ লগত যুঁজি আছে হয় না তো খাই লওঁ তাৰপিছত আৰু গোপাল ভোগ আহি আছে সেইটো খাই লওঁ নেকি গাজি খালো জানেইতো পূজাৰ গোপাল ভোগ মেইন খুব টেষ্টি আমাৰ মানে কি হাতে দি একো নকৰে চব মানে কৰচৈ দিয়ে কৰে সেইকাৰণে ভালো লাগে এনেই গোপাল ভোগটো ভালে পাওঁ মই আপোনালোকক অলপমান নিলোঁ এতিয়া খাওঁ মই খাওঁকৈ আছোঁ তো যিহেতু খোৱাটো মেইন অকণমান খাই পিনে জনাই আছোঁ কেনেকুৱা আছে দেউতাই বনাইছে মই যে মিঠা বেয়া পাওঁ অকণমান মিঠা বেছি হৈছে সেয়াই আৰু তো বম টেষ্টি হৈছে কোনে কোনে গোপাল ভোগ খাই ভাল পায় তলত কমেণ্ট কৰি জনাব গোপাল ভোগ লাভাৰ এনেকৈ লিখিব গোপাল ভোগ লাভাৰ এয়া পুৰা হৈ গ'ল প্ৰসাদ খালোঁ গোপাল ভোগ খালোঁ কেনেকুৱা লাগে বহুত টেষ্টি আছে মই এনেকুৱা গোপাল ভোগ খাই পোৱা নাই বাপৰে বাপ আৰু মই বেছি গোপাল ভোগ ভাল নাপাওঁ কিন্তু ইয়াত তাৰমানে অলপ লৈছিলোঁ কিন্তু আৰু পিছত ঠিকছে খাম আৰু হয় বহুত নেকি টেষ্টি আছে তো আমি প্ৰসাদ গোপাল ভোগ এইবিলাকতো খালোৱে আৰু মানুহ অকণমান মাতিছিলোঁ আহিছিল গ'ল এতিয়া মানে আমি ভাত খাব লাগে ভাত খোৱাটো আকৌ নেদেখুৱাওঁ কি খোৱাই খোৱা নহয় ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ বহুত দিন মই কমেণ্ট কৰা নাই এইবাৰ মানে মই পাহৰি আছোঁ মানে কি হয় কমেণ্টটো উলিয়াই পঢ়িবৰ কাৰণে অলপমান দূৰত দিগদাৰ হয় সেইকাৰণে বহুত দিন কমেণ্ট কৰা নাছিলে কমেণ্টটো পঢ়ি লওঁ সেইটো লিখিছে জিতুল পাটোৱাৰী লাভলি ভিডিঅ' বনোৱা তুমি তোমাৰ ভইচটো ধুনীয়া আৰু আগুৱাই যাবা বুলি আশা থাকিল সদায় স্মাইল দি থাকা আৰু বিন্দাছ থাকা সুখত থাকা থেংক ইউ ছ' মাছ জিতুল পাটোৱাৰী আপুনি বহুত ধুনীয়া কমেণ্ট লিখিছে বহুত ভাল লাগিছে তো ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ হয়নে নহয় যদি ভিডিঅ'টো ভাল লাগে কি কৰিব লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব যোন মোৰ চেনেলত নতুন ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে তো এইটো এটা সৰুকৈ আৰু পূজাৰ ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰি কৰোঁ আপোনালোকৰো ভাল লাগিব তো এতিয়ালৈ বিদায় কিবা কি কৈ আছা তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল নাই ভাল তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল এতিয়ালৈ বাই বাই আৰু লাষ্টত কোৱাৰ দৰে হাঁহিৰে জীৱন জীয়াই যাওক বাই বাই